হাই গাইজ ওয়েলকাম বেক মাই ইউটিউব চেনেল মিথুনৰ ব্লগছ পুনৰ এটা নতুন ভিডিঅ' আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে যদিহে RPF মানে ৰেলৱে পুলিচ ফ'ৰ্চ ইয়াতে যদি এপ্লাই কৰিছিলে RPF কনষ্টেবল বা SI এইখিনি পদত যদি আপোনালোকে এপ্লাই কৰিছিলে তেতিয়াহ'লে বন্ধুসকল RPFৰ ফালৰ পৰা পুনৰ নতুনকৈ আকৌ নটিচ জাৰি কৰা হৈছে। বন্ধুসকল সেই নটিচখনত কি উল্লেখ আছে বা কোনখিনি কথা উল্লেখ আছে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে মই জনাব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একদম শেষলৈকে চাই থাকিব। আৰু বন্ধুসকল যদিহে আমাৰ চেনেললৈ নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ বন্ধুসকল এনেকুৱা ধৰণৰ আপডেট বা এনেকুৱা ধৰণৰ ডিফেন্সৰ ৰিলেটেড ভিডিঅ' আপোনালোকে আমাৰ চেনেলত পাই থাকিব। যদি আপোনালোকে নটিচখন পোৱা নাই বা RPFৰ ফালৰ পৰা যি নটিচ আহিছে সেই নটিচখন পোৱা নাই তেতিয়াহ'লে অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে সেই নটিচখন চাই ল'ব। RPFৰ ফালৰ পৰা যি নটিচ আহিছে আপোনালোকে কি উল্লেখ কৰা আছে আপোনালোকক মই এতিয়া জনাবলৈ বিচাৰিছোঁ। বন্ধুসকল এইটো স্ক্ৰীনত আহিছে, আপোনালোকে এইটো চাই ল'ব। যিখিনি আপোনালোকৰ RPF SI চাব ইন্সপেক্টৰ বা এনেকুৱা ধৰণৰ ভেকেঞ্চি আছিলে সেই ভেকেঞ্চিখিনি এপ্লিকেশ্যন ষ্টেটাছ চেক কৰিবৰ বাবে সেই ভেকেঞ্চিখিনি উল্লেখ আছে আৰু ফাইনেলি আপোনালোকৰ লিংক এক্টিভেট কৰি দিয়া হৈছে। আপোনালোকৰ RPF SI চাব ইন্সপেক্টৰৰ বাবে আপোনালোকৰ এপ্লিকেশ্যন ষ্টেটাছ চেক কৰিবৰ বাবে ইতিমধ্যে লিংক এক্টিভেট কৰি দিয়া হৈছে। তাত বন্ধুসকল আপোনালোকে লগ ইন কৰি এপ্লিকেশ্যন ষ্টেটাছ চেক কৰিব পাৰিব আৰু লগতে যিখিনি আপোনালোকৰ কনষ্টেবল ভেকেঞ্চি আছিলে সেইখিনি মানে বন্ধুসকল কনষ্টেবল লেভেলৰ ভেকেঞ্চিখিনি এপ্লিকেশ্যন ষ্টেটাছ চেক কৰিবৰ বাবে কোনো ধৰণৰ লিংক এক্টিভেট কৰি দিয়া নাই। অনলি বন্ধুসকল SI কনষ্টেবলৰ বাবেহে এপ্লিকেশ্যন ষ্টেটাছ চেক কৰিবৰ বাবে ইতিমধ্যে লিংক এক্টিভেট কৰি দিয়া হৈছে। এইটো বিষয়ে আপোনালোকে ইতিমধ্যে নিশ্চয় গম পালে। মানে বন্ধুসকল আপোনালোকৰ যি এপ্লিকেশ্যন ফৰ্মখন ৰিজেক্ট হৈছে নে একচেপ্ট হৈছে আপোনালোকে চেক কৰি ল'ব। আপোনালোকে হয়তো দেখিবলৈ পাব যে RPF কনষ্টেবল SI কনষ্টেবল নটিচ লিংক ইয়াতে ক্লিক কৰি আপোনালোকে ডাইৰেক্ট আপোনালোকৰ নটিচখন চেক কৰিব পাৰিব। হয়তো খুব কম সময়ৰ ভিতৰতে আপোনালোকৰ RPF কনষ্টেবল পদবিলাকৰ বাবেও আপোনালোকে এপ্লিকেশ্যন ষ্টেটাছ চেক কৰিব পাৰিব। এপ্লিকেশ্যন ষ্টেটাছ চেক কৰিবৰ বাবে লিংক মুকলি কৰা হ'ব। যেতিয়া বন্ধুসকল অফিচিয়েলি আপডেট আহিব তেতিয়া আপোনালোকক নিশ্চয় জনাবলৈ চেষ্টা কৰিম। এতিয়া বন্ধুসকল আপোনালোকে ৰিটেনৰ কাৰণে বা ৰিটেন এক্সামৰ কাৰণে আপোনালোকে ভালদৰে তৈয়াৰী কৰক, কাৰণ বন্ধুসকল যিহেতু এপ্লিকেশ্যন ষ্টেটাছৰ বাবে এপ্লিকেশ্যন লিংক মুকলি কৰা হৈছে হয়তো কম দিনৰ ভিতৰতে আপোনালোকৰ এডমিট কাৰ্ডো আহি যাব। চ' বন্ধুসকল আপোনালোকৰ কাৰণে এইটো এটা আছিল সৰু সুৰা ভিডিঅ'। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। বন্ধুসকল যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে সকলো কেণ্ডিডেটকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে গম পায়।